এদিন তাই সুধিছিল, কোন হ'ব মোৰ জীৱনৰ জীয়া কাহিনী? এই পৃথিৱীত মোৰ কোন আছে? সকলো চোন নিৰৱধি নৈৰ দৰে বৈ গ'ল, মোক মৰুভূমি আচলেৰে এখন উকা হৃদয় দি থৈ। বুকুত বেদনাৰ উত্ৰাপ সাৱটি, মৰা খুটিৰ ঠিকনাত পৰিত্যক্ত জীৱন ডায়েৰীৰ পাত। তুমি উকা বুলি ভবা হৃদয়খনৰ আশাবোৰ আজিও সপোন হৈ থাকিল, তুমি নজনাকৈ। সপোন ময়ো দেখি ভাল পাইছিলো, কিন্তু আজি ময়ো চোন অৱহেলিত। আহিবা এদিন সময় পালে, জীৱনৰ গল্প পাঠ কৰিম মই মোৰ উৰুষা বজাত। তুমি শ্ৰোতা হবা, মোৰ উন্মুক্ত হৃদয়ৰ এমুঠি শব্দৰ মাজত উজাগৰে পাৰ কৰিম সেইদিনা তুমি আৰু মই। গল্পৰ চৰিত্ৰবোৰ লিপিবদ্ধ কৰিবা তুমি। কিয় বাৰু জানানে? গল্পৰ শিৰোনাম মোৰ ভগ্ন হিয়াৰ মাজত মাথো তুমি বিচাৰি পাবা, মাথো তুমি।